নমস্কাৰ বন্ধুসকল, যদি এই চেনেলটো নতুন আহিছে ছাবস্ক্ৰাইব কৰি পেলাই কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। হেল্ল' মা। কৈ থাক, মই এনেই ওলাই আহিছো অলপ হয় নেকি? ভাত খালা? মা, মোৰ লগৰ এটা আহিছে, পতকে কথা পাতি লওঁ হা, মই তোমাক পাছত ফোন কৰি আছো ৰবা। জাফৰি, কি খবৰ? বহুত দিনৰ মূৰত চোন লগ পালো। টেকেলি, তোৰ কি খবৰ? দেখা পাবলে নাইচোন ইমান দিন। ক'ত আছিলি হয়? তই শুনিছো চাকৰি পালি বোলে। আৰে জাফৰি, মোক টেকেলি মাতি নাথাকিবি। কলেজৰ দিনৰ কথাও বেলেগ আছিল। এতিয়া মই কলেজত পঢ়ি থকা নাই নহয়, চাকৰি পালো, ডাঙৰ হলো। এতিয়াতো নমাতিবি টেকেলি বুলি। সগুনে খোৱাটো তেজ খুৰা, তোক মই টেকেলি বুলি নামাতিও কি বুলি মাতিম হা? কলেজৰ দিনত বেষ্ট ফ্ৰেণ্ড আছিলে, পাহৰিলিয়ে? দেও এইটো। আৰে হ'ব জাফৰি, কুল গাল কুল। মাৰিবি নি মানুহৰ আগত লাজ দি হে? বেয়াই পালি। হ'ব দে, কবি খালি ইমানো বেয়াকে নকবি আৰু, মোৰো ইজ্জত আছে ন। লাজ পালে বেটাই, লাজ পালে দেহাটো হ'ব দে, বেছি কৰো অলপ। বোপাই হ'ব কলে নহব নহয় বোপাই। মোক কিবা এটা খুৱাই দিবি বৈ ৰেষ্টুৰেণ্টত। বহুত দিন ৰেষ্টুৰেণ্ট যোৱাই নাই নহয়, কিবা এটা তোৰ পইচাই খুৱাই দিবি বৈ। কি খাবি বৈ, মই খুৱাই দিম। জাফৰি, খা জল্দি খা, মই খুৱাই দিম আৰু। খাম। ইমান উৎসাহ কৈছে যদি খুৱাই দে দিয়া। এয়া খা জল্দি খা, ভালকে খা দেই, একো নেৰিবি আকৌ দেই, খা। এইটো কুলিয়াকে ভৰাই দিছো যে। খাম নহয় খাম, অলপ শান্তি দেচোন, শান্তি দে। ইমান কিয় খুৱাইছ তই? তোৰ কি ঠিকা লৈছ নেকি মোক খুৱাবলৈ? খাইছো। খা জল্দি খা, যাব লাগে নহয়, মোৰ কাম এটা আছে ইম্পৰ্টেণ্ট। তেজপুৰ গলে যাও। মই আৰু পিজ্জা 3টামান খুৱাই থৈ যা, খাব লাগে নহয়, মোৰ ভোক লাগিছে পুৱা। অৰ্ডাৰ দে, মই খুৱাই থৈ যাওঁ তোক। ৱেটাৰটোক মাতছো। হেল্ল' ৱেটাৰ, এইফালে আহক, জল্দি আহক। হয় মেম, কি অৰ্ডাৰ লাগিছিল কওক, মই আনি দিম। শুনাচোন, মোলে পিজ্জা 3টা লৈ আহিবাচোন, বেয়া ভোক লাগিছে বুজিছা, সোনকালে আনিবা দেই। অকে মেম, অলপ ৰব, মই পতককে লৈ আহিছোগে বনাই। এতিয়া খালি নহয়, চাওঁ বল। তেজপুৰা, বিলখন তোৰ বাপেৰে দিব নেকি? আহিছে নহয় ৱেটাৰ, বিলখন দি থৈ যাওঁ। হেল্ল' দাদা, বিলখন দিয়ক, 5,600 টকা হৈছে আপোনাৰ। মোক কিয় বিল খুজিছে আপুনি? মই কি খোৱা দেখিলে হেই? মই একো এতিয়ালৈকে মুখতে দিয়া নাই। আমাৰ এই মেম চাহাবক বিল খোজক, মই যাওঁ দেই, বাই। তেজপুৰা, তই মোক খুৱাম বুলি কৈছিলি নাই? একে চৰে গাল ৰঙা কৰি দিম, গম পাই থ। তই বুঢ়ী মাইকে জোকাই লৈছ দেই, পইচা দে। নহলে মই তোক ঘুকুলা যাওঁ 3টা মানুহৰ আগত, কৈ দিছো কিন্তু, পইচা দে মোক। মই ৱেটাৰক দিব লাগে। আৰে ভাই, মই তোক খুৱাই দিম কৈছিলো, আৰু যেনেকে কৈছিলো তোক মই নিজৰ হাতেৰে খুৱাই দিলো। এতিয়া পইচা দিয়াটো তোৰ কাম ন, মই যাওঁ, বাই দেই। এক্সকিউজ মি মেম, মোক পইচাটো দিয়ক, মই যাব লাগে বছক দিবলৈ। তেজপুৰা ক'পা দিম পইচা দিয়ে মই? মোৰ ওচৰত এটকাও নাই নহয় এতিয়া। কাঁহীপিত 2খনমান আছে নেকি দিবলৈ দে। এইটো সগুনে খোৱাটোক মই ঘৰত গৈ দি আছো তাক আজি। মই তাক ঘৰলৈ যাম আজি, মাক আগত কম মই তাক, মহি আজি মোক ফচাইতে কলকে, কাঁহী পাতি থব লাগিব তাৰপা মই। মেম, আপুনি আজিয়ে কৰিলে নহব, সদায় কৰিব লাগিব। 5-6 দিন মান আপুনি সদায় ইয়াত কাঁহী বাতি ধুব লাগিব। অৰ্ডাৰ লব লাগিব, যদি কৰে কওক, নহলে এতিয়াই আমি পুলিচত দিম আপোনাক। নিদিবা, ভয় লাগিছে মোৰ, নিদিবা। মই কৰিম, 3 দিন কিয়, মই 4-5 দিন, 6 দিন, 7 দিন, যিমান দিন লাগে কৰিম, পুলিচত নিদিবা প্লিজ। কি ভুল কৰিছিলো, এতিয়া খুৱাবলৈ আহি মোৰ এইবোৰে কৰিলে, তাক দিম